Hey guys, welcome back to my YouTube channel and আৰু এটা বুম আৰু तमाम ভিডিঅ'লা আপোনালোকক সকলোকে মই স্বাগতম কৰিছো। তো আজিৰ ভিডিঅ'টো এনেকা বুম হ'ব নহয়। আপোনালোকে এইটো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তেতিয়া কথাটো মানে সৰু কথাটো আপোনালোকে ভালকৈ বুজি পাব। তেতিয়া ঘৰত নিজে কৰিব পাৰিব। মই আপোনালোকক কৈ আছিলো কি কৰি মানে ভিডিঅ'টো আৰম্ভ কৰি আপোনালোকে ভাবিলে কি জানে তো ভিডিঅ'টো ইয়াৰ ওপৰত হয় গাইস ইয়াৰ ওপৰত হ'ব। এটো কি হয় এটো কোনো গছৰ ডাল নিচিনা দেখা পাইছে হয় আপোনালোকে ঠিকে দেখা পাইছে। এটো কৃষ্ণচূড়াৰ মানে ডাল হয়। এটো ডাল কাটি আনিছো। এটো গুটি কৃষ্ণচূড়াৰ গুটি লগালে কৃষ্ণচূড়া গছটো ফুলে। এটা ফুলৰ গছ নিচিনা আৰু গুটি লগালে হোৱা নাই মানে গুটি লগাইছিলো হোৱা নাই। এবাৰ ট্রাই কৰি চাম। এইটো কাটি মেলি লগাবলৈ ট্রাই কৰি চাম। বুকাত লগাম। তো এইটো লগাই চাম কি হ'ব গজিব নে নগজিব এইটো আপোনালোকক মই দেখাম। ডাল মোৰ লগত ইমান আছে এটা পৰি গল। তো আমি ইয়াত বুকাত লগাম। এনে যেনেকা দমকল এফালে আছে বা পুৱা আছে তেনেকা ঠাইত বুকাত লগাম। মানে বুকাত দিলে যে ফটককৈ ইয়াৰ পৰা খিপা ওলাব পাৰে। এইটো মাইন্ডটো মোৰ নহয় দে বিকাশৰ ক্যামেৰা পাৰ্সন বিকাশ মই দেখাই দি আছো। এফালে আছে বিকাশ এয়া। তো বিকাশৰ মাইন্ড হয় এইটো। বিকাশে মোক কৈছে তো মই লগাই চাম কি হ'ব। আপোনালোকে এতিয়া কাটি আনিব নালাগে। জাস্ট মই এইটো দেখাম হ'বনে নহ'ব। তেতিয়া আপোনালোকে ঘৰত ব্যৱহাৰ মানে ঘৰত নিজে এনেকা আগ কাটি আনি বুকাত লগাব পাৰিব। যোনটো মানে লম্বা আক আছে এইটো আমি মানে মই এইটো সৰু কৰিম। এইটো যেনেবা ঠিকে আছে। এইটো 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 ঠিকে আছে। আপোনালোকে এনেকা লগা সময়ত এটা কথা ধ্যান দিব। এনেকা গাঁঠি হ'ব লাগিব দে। এইটো গাঁঠি যদি মাটিত খুমাই দিছে বুকাত এইটো গাঁঠি দেখা পাই আছে। এইটো গাঁঠি বুকাত খুমাই দিছে তাৰ পৰা খিপা ওলোৱাৰ চান্স বেছিকৈ থাকে। আৰু ইয়াৰ পৰা আপোনাৰ মানে হেৰি ওলাব আঁক ওলাব। ইয়াৰ পৰা মানে গছৰ মানে ডাল চাল ওলাব পৰা চান্সেছ জ্যাদা বেছিকৈ আছে। মানে এইটো ঠিকে আছে। এইটো ঠিকে আছে। এইটো অলপমান টুকুৰা কৰি ল'ব মাজত কাটি দিম। ইয়াকো টুকুৰা কৰি ল'ব। তো হৈ গ'ল। মোৰ লগত এতিয়া আছে মোৰ কেইটা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আছে। আপোনালোকে কিহৰ ডাল দেখালে বুলি মনত ভাবি আছে ভালকৈ চাই লাগে। কৃষ্ণচূড়াৰ ডাল দেখা পাইছিল মানে কৃষ্ণচূড়াৰে ডাল হয়। তো এতিয়া মই লগাম। এতিয়া আমি মানে মই অকলে বিকাশটোকে এফালে ধৰি আছে। তো মই অকলে এতিয়া এই ডালটো বুকাত দিম। বুকাত লগাই দিম। জাষ্ট এটা লগালো আৰু ইয়াৰ ওপৰত এনেকা গোবৰ লগাই দিব। ওপৰত এনেকা গোবৰ লগাই দিব দেই। এইটো হলে নাপাহৰিব গোবৰ লগাব। একটা গোল দুইটা গোল লগাই দিম। এনেকৈ ওপৰত গোবৰ লগাব লাগিব। কাৰণ তাৰ মানে কি হয় গোবৰ লগালে এইটো মই ভালকৈ নাজানো। যদি আপোনালোকে জানে তো তেন্তে কমেণ্টত নিশ্চয় কৈ দিব। ফাইনালি গাইজ হাতত গোবৰ লগাই হলেও
মই বোকাত লগাই দিলোঁ। তো মানে ৰিজাল্টটো কি হ'ব মানে ওলাব নে নোলাব এইটো মই আপোনালোকক 15 দিন বা 16 দিনৰ পাছত আৰু এটা পাৰ্ট 2 ভিডিঅ' দি আছোঁ। তাত আপোনালোকে ভালকৈ গম পাব ওলাব নে নোলাব বা কেইটা ওলালে। মই চুইট এটা লগাইছোঁ, চুইট এটাত কেইটা ওলালে বা কেইটা ওলোৱা নাই বা একটা ওলোৱা নাই, সেইটো ৰিজাল্টটো আৰু 15 এনে 16 দিনৰ পাছত পাব আৰু আপোনালোকে। তো গাইজ এনেকৈ কৰিলে হ'বনে নহ'ব সেইটো ৰিজাল্টটো মই 16-15 দিনৰ পাছত দি দিম পাৰ্ট 2 ভিডিঅ'ত। এইটো পাৰ্ট 1 হয়। তো গাইজ আৰু এটা কথা, কোনে কোনে এতিয়ালৈকে মোৰ ভিডিঅ' চাই আছে সিহঁতক মোৰ দিলৰ পৰা ধন্যবাদ। আপোনালোকে মোক ইমান কৰা নাই, তথাপি অলপ হ'লেও কৰি আছে, ছাপোৰ্ট কৰি আছে আপোনালোকে। মোৰ মানে কোৱালিটি ইমান ভাল নাই, তথাপি আপোনালোকে মোক ছাপোৰ্ট কৰি আছে। তো আপোনালোকক মই বহুত ধন্যবাদ কৰিছোঁ গাইজ। প্লিজ এনেকৈ ছাপোৰ্ট কৰি থাকিব। আৰু প্ৰথমবাৰৰ কাৰণে আহিছে যোনে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰক। প্লিজ গাইজ ছাপোৰ্ট কৰক। আপোনালোকৰ ছাপোৰ্টৰ মোক বহু বেছি প্ৰয়োজন, কাৰণ মই প্ৰথম ইউটিউবত আহিছোঁ, সেইকাৰণে আপোনালোকৰ ছাপোৰ্টৰ বহুত বেছি প্ৰয়োজন। তো গাইজ এইটো ভিডিঅ' ইয়াতে সামৰি মেলি, যদি ভিডিঅ'টো ভাল লাগে লাইক এটা নিশ্চয় মাৰিব। আৰু ইয়াৰ পাৰ্ট 2 ভিডিঅ'টো 15-16 দিনৰ পাছত আপোনালোকে নকলেও মই দিম। এইটো মানে ওলাইছে নে ওলোৱা নাই বা মৰিলে কি হ'ল সেইটো মই আৰু 15-16 দিন বা 18 দিন বেছিকৈ গ'লে 18 দিনৰ পাছত মই ভিডিঅ'টো দিম। তো লগ পাম নেক্সট এটা ব্লগত। এতিয়ালৈ টাটা বাই বাই।